হে বন্ধুসকল, আপোনালোকৰ সকলোৰে প্ৰিয় চেনেল আলম্ভাইভ্লগ। আমি এখন ঐতিহাসিক ঠাইত যাম বুলি ভাবি আছো। মোৰ লগত যাব আমাৰ ৰচিদুল, মানে পুৰা ফিটিং হৈ আহিছে। তেনেহলে আমাৰ ভিডিঅ'খিনি চাই থাকক। তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আমাৰ গাঁৱৰ নতুন ৰাস্তাৰে যাত্ৰাটো আৰম্ভ কৰিলোঁ। বহুত ভাল লাগি আছে। আমাৰ গাঁৱৰ পকী ৰাস্তাৰে আমি গৈ আছোঁ। আমি আগৰ ভিডিঅ'তে আপোনালোকক দেখুৱাইছোঁ আমাৰ গাঁৱৰ কামখিনি আৰম্ভ হৈ গ'ল। সেইটোৱে ৰাস্তা হয়, বহুত ভাল লাগি আছে। তেনেহ'লে আপোনালোকে চাই থাকক। এতিয়া আহি আমি নেশ্যনেল হাইৱেত উঠিলোঁ আৰু নেশ্যনেল হাইৱেদি আমি গৈ আছোঁ। আচলতে আমি আজি যিখিনি ঠাইত যাম সেই ঠাইত এটা মছজিদ আছে। মছজিদখিনি বহুত পুৰণি হয়। যেতিয়া আমাৰ অসমত মোগল সম্ৰাটে শাসন কৰিছিল তেতিয়া এই মছজিদখিনি মোগল সম্ৰাটে বনাইছিল। আজিলৈকে সেই ঠাইত মছজিদখিনি তেনেকৈ আছে, যেনেকৈ বনাইছিল তেনেকৈ আছে। আৰু মছজিদৰ নতুনকৈ একো কাম কাজ হোৱা নাই আৰু স্থানীয় লোকে মছজিদটোৰ একো নতুনকৈ কাম কাজ হ'বলৈ নিদিয়ে। এতিয়ালৈকে যদি মোৰ ভিডিঅ'খিনি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বটনটো অল কৰি দিব, যাতে আগলৈ আপোনালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ। ফাইনেলি আহি আমাৰ লোকেশ্যনৰ ঠাইত পাই গ'লোঁ। এতিয়া আমি আমাৰ বাইকখিনি পাৰ্কিঙত থৈ দিওঁ। আচলতে এইটোৱে হ'ল পাণবাৰীৰ মছজিদ। ইয়াতে আপোনালোকে বহুত মানুহৰ ভিৰ দেখিবলৈ পাইছে। আজি শুকুৰবাৰ, তাৰ কাৰণে বহুত মানুহৰ ভিৰ হয়। CRPFৰ ডিউটি দিয়া আছে, মানে যাতে কোনো অসুবিধা নহয়। বলক এতিয়া আমি ভিতৰলৈ যাওঁ। এইটোৱে হ'ল পাণবাৰী মছজিদৰ ভিতৰৰ দৃশ্য। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বহুত মানুহে ঘূৰি ফুৰি আছে। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত। বেছিভাগ মহিলা মানুহে ইয়াত আহে, কাৰণ মহিলা মানুহৰ কিবা মান্নত থাকে, মান্নত কৰিবলৈ ইয়াতে আহে। মই নাজানো মান্নত কৰিলে পূৰা হয় কি নহয়। ইয়াতে আপোনালোকে এটা ঘিৰণি বস্তু দেখিবলৈ পাইছে। আচলতে এইটো এটা কুঁৱা হয়। মছজিদৰ সময়তে এই কুঁৱাখিনি ইয়াতে বনাই থৈ দিছে। কুঁৱাখিনি গভীৰৰ কাৰণে কুঁৱাখিনি ঘিৰি থৈ দিছে। ওপৰৰ ফালৰ পৰা কুঁৱাৰ ভিতৰৰ দৃশ্যখিনি দেখিবলৈ পোৱা নাযায়। ইয়াতে আপোনালোকে ছাগলী বান্ধি থৈ দি আছে, দেখিবলৈ পাইছে। আচলতে এইবিলাক কোনোবাই মান্নতৰ কাৰণে দান কৰিছে, তাৰ কাৰণে ইয়াত বান্ধি থৈ দি আছে। তো বন্ধুসকল, মোৰ ভিডিঅ'খিনি চাই কিনে আপোনালোকক কেনেকুৱা লাগিল কমেণ্টত জনাই দিব।